অ মই হেনো প্ৰেমতে পৰিছো ভাবি ভাবি লাজতে মৰিছো অ মই হেনো প্ৰেমতে পৰিছো ভাবি ভাবি লাজতে মৰিছো কেনেকুৱা লাগিলে এ পাৰ্টনাৰ ঝাকাছ গুড মৰ্নিং ছাৰ গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং ছাৰ এইটো আপুনি কি ক'লে গুড মৰ্নিং দিছো ৱা তহঁতি গুড মৰ্নিং দিছ বুলি গুড মৰ্নিং দিব নোৱাৰি নি তহঁতি তিনিটা বেলেগ বেলেগে গুড মৰ্নিং কৈছ সেইকাৰণে ময়ো তিনিটাকে কৈছো গুড মৰ্নিং বুলি অ ছাৰ সেইটো কথা মানে হ'ব দে তেন্তে আজি ক্লাছটোকে আৰম্ভ কৰোঁ আৰু ন অ ছাৰ ঠিক আছে কৰক ছাৰ কৰক তেন্তে তহঁতক মই আজি এটা শব্দ প্ৰকাশ কৰা সুধিম তেন্তে তীখৰ তয়ে কৈ যাচোন প্ৰথমতে অ ছাৰ সুধক একদম টাপা উত্তৰ দিম দেই অ ঠিক আছে কচোন তেন্তে যিবিলাক মানুহে বেছিকে খায় ছাৰ খকুৱা যিবিলাক মানুহে বেছিকে নাচে নচোৱা যিবিলাক মানুহে বেছিকে কয় ককুৱা যিবিলাক মানুহে বেছিকে ফটোৱা কৰি থাকে পাগলামি কৰি থাকে সেইবিলাকক কি বুলি কয় পগলা কছা পগলা কোন পগলা ছাৰ আপুনি কি কলি কোন আকৌ এবাৰ কচোন অ ছাৰ হনি কি হনি অ এ নহয় ছাৰ এই পুতুকণক কৈছিলো ছাৰ আপুনি কেনেবাকে শুনি পালে নি বাৰু আপোনাকো কৈছিলো বাৰু খালি আপুনি শুনি নাপালে এইটো বেলেগ কথা কি হ'ল পুতুকণ ইমানকে হাঁহি আছ যে এ নহয় ছাৰ এনেই মন গ'ল হাঁহি দিলো আৰু তেন্তে বহলাই উত্তৰ দিয়া প্ৰশ্ন কেইটামান সুধো তই উদাহৰণৰ সৈতে উত্তৰ দিবি দেই পুতুকণ ভালকে উত্তৰ দিবি আকৌ চুৰ গ'লে বুদ্ধি আৰু বৰষুণ গ'লে জাপি মানে কি ছাৰ চুৰ অহা পিছত আমি বুদ্ধিটো সাজিব লাগে আৰু বৰষুণটো যোৱাৰ পিছত আমি জাপিটো ল'ব লাগে সেইটো কথা কৈছে ছাৰ ইনচে মেলিয়ে তই একদম খাটাৰা কথা কৈ দিছ দেখোন ধেই নহয় এইটো হ'ব দে এইটো কাইলৈ তই চাই আহিবি দে উত্তৰটো কি অ ছাৰ ঠিক আছে তেন্তে এতিয়া কচোন ৰামুকানে ক দ্বিতীয় বিশ্বযুদ্ধৰ মেইন কাৰণটো কি আছিলে বাৰু ছাৰ কেলে এইটো আগৰ ভিডিঅ'ত আমাক কোৱা নাছিলে জানো আপুনি নহয় আগৰ ভিডিঅ'তনো প্ৰথম বিশ্বযুদ্ধহে আছিলে এইটো দ্বিতীয় বিশ্বযুদ্ধৰ কথা সুধিছো মই অ ছাৰ সেইটো কথা নি কচোন ক ৰামুকানে ক ভালকে ক ছাৰ শুনক এতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল এছিয়া আৰু আফ্ৰিকাৰ মাজত 1949 চনত এই যুদ্ধ আৰম্ভ হৈছিল আৰু 2002 চনত এই যুদ্ধ সামৰণি হৈছিল কি কৈছ বু শুনক ছাৰ শুনি যাওক দ্বিতীয় বিশ্বযুদ্ধ যদি মূল কাৰণটো যদি আমি উলুকিয়াব যাওঁ তেন্তে আমি দেখা পাম যে এটা কেৱল গানৰ কাৰণে এই যুদ্ধ আৰম্ভণি হৈছিল আৰম্ভণি মানে ছাৰ একদম খাটাৰা যুদ্ধ কৈছো ন একদম তয়া মাৰা যুদ্ধ বেলেগ আৰু যুদ্ধখিনি মই যে ক'লো এতিয়া গানটোৰ কথা সেই গানটো ইমানেই প্ৰসিদ্ধ আছিলে বিশ্বৰ প্ৰতিখন দেশে সেই গানটো একদম স্বীকৃতি দিবলৈ একদম ৰেডি আছিলে আৰু দেই একদম ছাৰ কিন্তু তাৰে মাজত সেই আফ্ৰিকাৰ মানুহখিনিয়ে সেই গানটো অস্বীকাৰ কৰিছিলে মানে সেইটো সিহঁতে মানি ল'বলৈ একদম নোৱাৰিছিলে মানে গানটো দেই বেষ্ট গান হিচাপে নোৱাৰিছিলে মানে মানিবলৈ এইবোৰ কি কৈছ হয় জানো এইবিলাক শুনি যাওক ছাৰ আৰু আছে দীঘল আছে অলপ তাৰপিছত ছাৰ সেইটো সময়তে আফ্ৰিকাতো এটা গান প্ৰসিদ্ধ হৈছিলে গানটোৰ নাম হৈছে চা মিনা মিনা এ ৱাকা ৱাকা সেই গানটো যে ছাৰ সেইটো আমাৰ বিশ্বকাপ ফুটবল আৰম্ভ যে হৈছিলে সেইটো কাৰণে ছাৰ আফ্ৰিকা মহাদেশত সেই গানটো বহুত বেছি ফেমাছ হৈ গৈছিলে সেইটো কাৰণে ছাৰ ভাৰতৰ যোনটো গানটো আছিলে সেই গানটো গোটেই পৃথিৱীয়ে মানিবলৈ ৰেডি আছিলে কিন্তু আফ্ৰিকাৰ মানুহখিনিয়ে সেই গানটো স্বীকাৰ কৰি লোৱা নাছিলে কি কৈছ এইবোৰ আৰু অলপ আছে ৰ'ব ছাৰ শুনি যাওক সেইটো সময়তে ছাৰ গোটেই পৃথিৱীৰ ভিতৰতে ভাৰতৰ এগৰাকী ছিংগাৰ বহুত বেছি ফেমাছ আছিল আৰু সেইটো কাৰণে ছাৰ সেই ছিংগাৰজনৰ গানটো বাকী প্ৰতিজন মানুহৰ অন্তৰে গানটো বৈ আছিল কিন্তু আফ্ৰিকাৰ মানুহখিনিয়ে ছাৰ সেই গানটো মানিব পৰাই নাছিল কৈছো ন আৰু ছাৰ সেই গানটোৰ নাম হৈছে তুমি যে পপীয়া তৰা আকাশৰ বুৱতী নৈ ছাৰ এই গানটোৰ কাৰণে গোটেই প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল প্ৰথম বিশ্বযুদ্ধ বাদ দিয়ক ছাৰ দ্বিতীয় বিশ্বযুদ্ধ এইটো কাৰণে আৰম্ভ হৈছিল বুলি আমি শুনিব পাওঁ তই দেখোন একদম খাটৰা কৈ দিছ এইবিলাক নাই হোৱা নহয় দ্বিতীয় বিশ্বযুদ্ধ কি কাৰণে হৈছিলে ভালকে ক নাই হোৱা এইবোৰ ৰ'ব ছাৰ আৰু আছে শুনি যাওকচোন তাৰপিছত ছাৰ যেতিয়া গানটো ৰিলিজ হংকে আছে দেই ছাৰ ৰিলিজ হোৱাৰ পিছত গোটেই ভাৰতৰ মানুহখিনিয়ে গোটেই পৃথিৱীৰ মানুহখিনিয়ে এই গানটো একদম শ্ৰেষ্ঠতম গানটো হিচাপে মানিবলৈ চবেই ৰেডি আছিল দেই ছাৰ কিন্তু এইখিনি সময়তে যেতিয়া ৰিলিজ হ'ল তাৰপিছত মানুহৰ অন্তৰে এইটো গান বব ধৰিলে ইমানেই এইটো গান ইমানেই শ্ৰেষ্ঠ যে একদম মানে গোটেই পৃথিৱীয়ে মানে মানি একদম মানে চাখা কৰি দিলে গোটেই ইনষ্টাগ্ৰাম ৰিলছ ইউটিউব চবতে মানে ভাইৰেল মানে গানটো একদম মানে খাটৰা ভাইৰেল আৰু দেই ছাৰ
ছাৰ সেই সময়তে কি হ'ল জানেনে তাৰপিছত গানটো কিছুমান দেখে সেই গানটো একদম শ্ৰেষ্ঠতম গান হিচাপে খিতাপ দিবলৈ ৰেডি আছে আৰু কিছুমান দেখে সেই গানটো অপ'জ কৰিছে মানে ছাৰ সেই গানটো মানি ল'বলৈ মানে পৰা নাই গতিকে কিছুমান দেখে ভাৰতক ছাপোৰ্ট কৰিছে আৰু কিছুমান দেখে এছাইক ছাপোৰ্ট কৰিছে আৰু সেইটো কাৰণে ছাৰ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছে বুলি আমি পঢ়িবলৈ পাওঁ ছাৰ সেই দেশখিনিৰ মাজতে এখন দেশ মূল্য এখন দেশ হৈছে যিখন দেশে সেই গানটো শ্ৰেষ্ঠতম গান হিচাপে দিবলৈ বিচৰা নাই সেই দেশখন হৈছে জাপান আৰু যিখন দেশে আমাক ভাৰতক সমৰ্থন জনাইছে সেই দেশখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ যিহেতু ছাৰ আমেৰিকাই সমৰ্থন জনাইছে কিন্তু জাপানে সমৰ্থন জনোৱা নাই সেইটো কাৰণে প্ৰথমতে সিহঁতৰ দুটাৰ মাজত বিভেদ সৃষ্টি হ'লেই বিভেদ মানে ছাৰ একদম বোম পেলোৱা পালি মানে একদম ধুম ধাম মানে খাটাৰা একদম তয়ামৰা যুদ্ধ দেই ছাৰ আমেৰিকাই জাপানক বহুত চেষ্টা কৰিলে যে এই গানটো আপোনালোকে মানি লওক এই গানটো শ্ৰেষ্ঠ গান হয় আপোনালোকে মানি লওক ধুনীয়াকৈ কিন্তু জাপানে সেই গানটো শ্ৰেষ্ঠ গান হিচাপে মানি নলয় দেই ছাৰ আমেৰিকাই কৈছে জাপানক আপোনালোকে মানি লওক এই গানটো পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ গান কিন্তু জাপানে নামানে দেই ছাৰ কিন্তু নাই ছাৰ জাপানে একো পাত্তাই নিদিয়ে মানে ছাৰ জাপানে ইগন'ৰ মাৰি দিছে দেই আমেৰিকা কথাখিনি জাপানে একদম ইগন'ৰ মাৰি দিছে আৰু দেই কিন্তু ছাৰ জাপানে সেই ইগন'ৰ যে মাৰি দিছে আমেৰিকা এনেকুৱা খং উঠিছে নহয় ইগন'ৰ মাৰি দিয়াৰ কাৰণে সেইটো কাৰণে ছাৰ জাপানত এটা এটম বম পেলালে দেই আমেৰিকাই যেতিয়া ছাৰ এৰোপ্লেনৰ পৰা যেতিয়া এটম বমটো পৰিছে আৰু দেই তাৰপিছত আৰু ছাৰ একদম জাপানৰ গোটেই চৌপাশৰ পৰিৱেশ একদম শান্ত শিষ্ট একদম মানুহ চানুহ নথকা নিচিনা একদম শান্ত শিষ্ট দেই গছ গছনি একদম নাই একদম শান্ত মানে আৰু ঠাণ্ডা পৰিৱেশ আৰু দেই তাৰপিছত আৰু বমটো জাপানত পৰিছে ন একদম এনেকৈ কৰি পিনে একদম ধুমকৈ বমটো পৰিছে আৰু দেই তাৰপিছত জানেনে ছাৰ গোটেই জাপানখন একদম ধ্বংস হৈ গ'ল আমেৰিকাই এটা এটম বমত গোটেই জাপান ধ্বংস কৰি দিলে ছাৰ আৰু ছাৰ এনেকেই জাপানৰ পতন ঘটে আৰু ছাৰ সেই গানটোৰ কাৰণে ভাৰতৰ যে গৈছিলোঁ সেই গানটোৰ কাৰণে গোটেই পৃথিৱীতে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে আৰু ছাৰ আমি সেইটো কাৰণে আমি কিতাপত দ্বিতীয় বিশ্বযুদ্ধ 1939 চনত আৰম্ভ হৈ পিনে 2002 চনত শেষ হ'ল বুলি আমি পঢ়িবলৈ পাওঁ হে এইবোৰ কি কথা কলি হে দ্বিতীয় বিশ্বযুদ্ধ সেইটো কাৰণে আৰম্ভ হোৱা নাই নহয় হ'ব দে একো নাই দে তহঁতি কাইলৈ খালি ভালকৈ এইবিলাক চাই আহিবি দেই ক'ত কি কেনেকৈ আৰম্ভ হৈছিলে কিয় আৰম্ভ হৈছিলে কোন চনত আৰম্ভ হৈছিলে চব ভালকৈ চাই আহিবি পুতুকণ আৰু ৰামুকণ আৰু এইফালে তীখৰ গোটেইকেইটা সমানে চাই আহিবি গোটেইকেইটাকে কাইলৈ সুধিম প্ৰশ্ন উত্তৰ দেই ঠিক আছে তেন্তে আজি ক্লাছটো ইমানতে সামৰণি মাৰি দিম তেন্তে ধুনীয়াকৈ পুতুকণ তই ধুনীয়াকৈ গান এটা গাই পিনে ভিডিঅ'টো সামৰণি মাৰি দিয়া ছাৰ ঠিক আছে ছাৰ ৰুক এইখিনিতে ভিউৱাৰ্ছসকলক কথা এটা কৈ দিওঁ আমি যে এইখিনি গোটেইখিনি ভিডিঅ'টো বনালোঁ এনেকৈ যে ক'লোঁ কথাখিনি দ্বিতীয় বিশ্বযুদ্ধৰ কথাখিনি এইখিনি কোনো যাতে গাত পাতি নলয় আৰু গানটোৰ কাৰণে যাতে কোনো যাতে সমালোচনা নকৰে সেইটো সকলোকে আমি আহ্বান জনাইছোঁ দেই গতিকে পুতুকণ গান এটা গাই পিনে ভিডিঅ'টো শেষ কৰি দিয়া ধুনীয়াকৈ ঠিক আছে গাইজ কোনো যাতে তোমালোকে একো সমালোচনা নকৰে আমি এইটো এনেই জাষ্ট এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনাইছিলোঁ গতিকে মই গান এটা গাই দিওঁ ধুনীয়াকৈ ভিডিঅ'টো সামৰণি মাৰি দিওঁ দেই বাই হাইস্কুলত আমাক যে ইংলিছ পঢ়াইছিলে বাইদেউজনী সঁচাই ধুনীয়া আছিলে ভাল লাগে কিনো চাই বাইদেউক চাই শিকিলোঁ ভণ্টি লগৰ বুঢ়ো ময়ো চাব জনা হ'লোঁ এতিয়াই প্ৰেমতে পৰিলোঁ নজনা বহুতে শিকিলোঁ জানৈ মা দেউতাৰ কথাবোৰ জানৈ গেঠেলা মৰালোং মই খেচাক